আপুনি বৰ চুলাই মদ খায় নেকি? চুলাই মদৰ নামত আপুনি কিমান টকা এতিয়ালৈকে ধ্বংস কৰিলে বা আপোনাৰ জীৱনৰ সা সম্পত্তি আৰু জীৱনৰ সম্পদসমূহ আপুনি চুলাই মদ খাই ধ্বংস কৰিছে নেকি? আজি এই কথা কবলৈ বাধ্য হৈছো, এই কথা আলোচনা কৰিবলৈ বাধ্য হৈছো কাৰণ এক খকাকুল ঘটনাৰ বাবে। গোলাঘাট জিলাৰ 135 গৰাকীকৈ শ্ৰমিকে মৃত্যুবৰণ কৰিব লগা হৈছে কেৱল আৰু কেৱল মাত্ৰ এই চুলাই মদৰ কাৰণে। কালি পৰহি যে আপোনাৰ মৰম মৃত্যু নহব তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই। সেইকাৰণে আজি আলোচনা কৰিবলৈ ওলাইছো আচলতে চুলাই মদ খালে কিয় মানুহৰ মৃত্যু হয়। মই প্ৰাণজিত আৰু কথা আমি পাতিম চুলাই মদৰ বিষয়ে। উজনি অসমত যিসমূহ চুলাই বনোৱা হয় এই লালিগুৰ নামৰ এবিধ পদাৰ্থৰ পৰা তাক নিৰ্মাণ কৰা হয়। এই লালিগুৰ পানীত উত্তাপ কৰি পানীৰ সৈতে মিহলাই তাক উত্তাপ কৰি তাক চুলাই বনোৱা হয়। আচলতে এই উত্তাপ কৰাৰ পিছত তাত ইথাইল এলকহল উৎপন্ন হয় আৰু এই ইথাইল এলকহলটোকে চুলাই হিচাপে বিক্ৰী কৰা হয়, যিটোক আমি ৰসায়ন বিজ্ঞানৰ ভাষাত C2H5OH বুলি কওঁ। আৰু এই C2H5OH খোৱাৰ উপযোগী। ই শৰীৰৰ বাবে বিশেষ ক্ষতি নকৰে, অলপ ক্ষতি কৰিলেও বিশেষ এক সাংঘাতিক ধৰণৰ ক্ষতি যদি এক নিৰ্দিষ্ট পৰিমাণত খায় এক সাংঘাতিক ধৰণৰ ক্ষতি নকৰে ইথাইল এলকহলে। কিন্তু কথাটো হ'ল এই যে পানীৰ সৈতে উত্তাপ কৰে, পানীৰ সৈতে তাক গৰম কৰে, পানীৰ সৈতে তাক উত্তাপ কৰি গৈ থাকোতে এই যদি উত্তাপৰ পৰিমাণ বেছি হয়, যদি এই উত্তাপৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে তাত ইথাইল এলকহলৰ পৰা গৈ মিথাইল এলকহলত পৰিণত হয়। আৰু এই মিথাইল এলকহল আমাৰ শৰীৰৰ বাবে অতি আমাৰ বাবে ক্ষতিকাৰক। আমি যে ইথাইল এলকহলৰ কথা কওঁ, ইথাইল এলকহল যিটোক আমি C2H5OH বুলি কওঁ, সেইটো যদি আমি পানীৰ সৈতে মিহলাই খাওঁ তেতিয়াহ'লে বিশেষ ক্ষতিকাৰক নহয়। কাৰণ ইথাইল এলকহলৰ গাঢ়তা যদি 70%, 80%, 90% হয়, অৰ্থাৎ 100% ভাগ যদি ইথাইল এলকহল থাকে আৰু 30 ভাগ যদি পানী থাকে আৰু তাত অতিৰিক্তভাৱে যদি 30-40% পানী মিহলাই তাক খোৱা হয়, ই আমাৰ বাবে ক্ষতিকাৰক নহয়। কিন্তু এই ইথাইল এলকহলৰ উত্তাপৰ পৰিমাণ যদি বেছি হয় তেতিয়াহ'লে তাত মিথাইল এলকহলৰ সৃষ্টি হয়, যিটোক আমি CH3OH বুলি কওঁ। এই CH3OH আমাৰ শৰীৰৰ বাবে অতিকৈ ক্ষতিকাৰক। এই মিথাইল এলকহল মিথানল যদি আমাৰ শৰীৰলৈ যায় তেতিয়াহ'লে ফৰ্মেলডিহাইড আৰু ফৰ্মেল এচিড নামৰ দুবিধ ৰাসায়নিক দ্ৰব্য আমাৰ শৰীৰত উৎপন্ন হয়। এই ৰাসায়নিক দ্ৰব্য দুটাই আমাৰ শৰীৰৰ বিশেষ ধৰণৰ ক্ষতি সাধন কৰিব পাৰে। উদাহৰণস্বৰূপে অপটিক নাৰ্ভ বুলি আমি যিটো কওঁ, মানে আমাৰ চকুলৈ যিডাল নাৰ্ভ যায় সেইডাল নাৰ্ভ ধ্বংস হৈ যাব পাৰে, আমি অন্ধ হৈ যাব পাৰোঁ। কিডনী ফেইলাৰ হয়, কিডনীয়ে কাম নকৰা হয়, কিডনী সম্পূৰ্ণৰূপে ফেইল হ'ব পাৰে। লিভাৰৰ অসুবিধা হ'ব পাৰে, লিভাৰ ফেইলাৰ হ'ব পাৰে আৰু অৱশেষত হঠাতো কেতিয়াবা মানুহৰ মৃত্যু ঘটিব পাৰে। উজনি অসমত যিসমূহ মদ উৎপন্ন কৰা হয়, যিসমূহ চুলাই তাত উৎপাদন কৰা হয়, তাত এই লালিগুৰত উত্তাপ প্ৰদান কৰি উৎপন্ন কৰা হয়। কিন্তু কেতিয়াবা যিহেতু তাত ইথাইল আৰু মিথাইল পৰীক্ষা কৰিবলৈ, কোনটো ইথাইল কোনটো মিথাইল পৰীক্ষা কৰিবলৈ কোনো ধৰণৰ পৰীক্ষাগাৰ নাথাকে, কোনো ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা নাথাকে, গতিকে কেতিয়াবা এই ইথাইল এলকহলটো উত্তাপ বেছি হোৱাৰ বাবে মিথাইল এলকহলত পৰিণত হয়। তেতিয়াই কিন্তু এই মিথাইল এলকহল যেতিয়া মানুহে সেৱন কৰিব তেতিয়াই তাৰ মৃত্যু ঘটা ঘটে। 135 গৰাকীকৈ যি বাগানৰ শ্ৰমিক মৰিলে এয়াই শেষ কথা নহয় বা এয়াই আৰম্ভণি নহয়। ইয়াৰ আগতেও গোলাঘাট, যোৰহাট, শিৱসাগৰ আদি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ মানুহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু ঘটিছে। তাৰ পিছতো কিন্তু এই লালিগুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়া অতি আচৰিত বিষয়। অকল যে লালিগুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তেনেকুৱাও নহয়। আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে যোৰহাট, গোলাঘাটৰ কিছু আৰক্ষী বিষয়াই
কিছু সৎ আৰক্ষী বিষয়াই এই লালিবোৰক যি অবৈধভাৱে মজুত কৰে সেই মজুত কৰাৰ বিৰোধিতা কৰিছিল আৰু বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে একশ্যন লৈছিল কিন্তু অতি দুখজনক কথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জইণ্ট সেক্ৰেটাৰী জুটিয়া সচিবে এইখন পত্ৰ প্ৰেৰণ কৰিছিল এইখন পত্ৰ প্ৰেৰণ কৰি গোলাঘাট আৰু যোৰহাট আৰক্ষীক নিৰ্দেশ দিছিল যে লালিবোৰৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হৈছে সেই ব্যৱস্থা ল'ব নালাগে অৰ্থাৎ অসম চৰকাৰে লালিবোৰৰ অবৈধ মজুতকৰণক উৎসাহ প্ৰদান কৰিছিল আৰু লালিবোৰৰ অবৈধ মজুতকৰণক বৈধতা প্ৰদান কৰিছিল যাৰ বাবে হয়তো আজি 135 গৰাকীকৈ লোকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল এতিয়া শেষ কথা এই মৃত্যুৱে যাতে শেষ হয় এই মৃত্যুৰ পিছত যাতে আকৌ কোনো ব্যক্তিয়ে এই বিষাক্ত মিঠানাল খাই মৃত্যুবৰণ কৰিব নালাগে তাৰ বাবে চৰকাৰ সচেতন হোৱা প্ৰয়োজন নহলে চৰকাৰে হওক বিৰোধী ৰাজনৈতিক দলে হওক যিকোনো ৰাজনৈতিক কৰ্মী হওক কেৱল ভোটৰ অংকত বাগিচাত মদৰ ব্যৱহাৰ কৰিলে মদ বিলাবলৈ হলে বা মদ বিলাবলৈ কিন্তু এটা জাতি অথবা এটা জনগোষ্ঠী কেতিয়াও জীয়াই নাথাকে গতিকে অনুৰোধ চৰকাৰলৈ এই যে বিষাক্ত মিঠানাল যাতে প্ৰস্তুত হ'ব নোৱাৰে তাৰ বাবে চুলাই সম্পূৰ্ণৰূপে নিষিদ্ধ